ইয়াতেতো মোৰ লগতোতো তেনেকুৱা নাছিলে কথা ক'বলগীয়া দে আজি আমি কাজিগড়ত আমি কৰ্মীসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু আমাৰ কৰণীয় কামবিলাকৰ ওপৰত আমি হেৰি কৰিছোঁ তথ্যবিলাক লৈছোঁ ক'ত কি সুবিধা অসুবিধা হৈ আছে তাৰপিছত ঠিক আছে চব ঠিকে আছে পৰ্বতজোৰা প্ৰাৰ্থী জিকিব পৰ্বতজোৰা প্ৰাৰ্থীটো বহুত আছে আপোনাৰ দলৰ BPF NDA জিকিব NDA হিচাপে আমাৰ দিয়া আছে কেণ্ডিডেট গতিকে জিকিব আৰু বাইদেউ ইউপিপিৰ কেণ্ডিডেট কৈছে যে বিপিএফক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়া পৰ্বতজোৰা কেণ্ডিডেটে কৈছে উন্নয়নৰ লগত পৰ্বতজোৰাও যাতে উন্নয়নত পিছ পৰি নাথাকে সকলো NDA প্ৰাৰ্থীক ভোটদান কৰিব আৰু বিভিন্ন দলেতো এতিয়া ইলেকশ্যন হয় বিভিন্ন দলে বিভিন্ন ধৰণৰ নিজৰ প্ৰপগেণ্ডা সিহঁতে প্ৰপগেণ্ডা মতে কাম কৰিব এতিয়া আমাৰ দলেও NDAৰ লগত আছে NDAৰ জিকাৰ কাৰণে সকলোৱে গোটেই BTC আমি 15খন আছে 15খনৰ ভিতৰত আমাৰতো প্ৰচেষ্টা NDAৰ 15খনেই আমি জিতাই দিয়াৰ প্ৰচেষ্টা তাৰপিছত ৰাজ্যত কিংমেকাৰৰ ভূমিকা ল'ব পাৰিব নিশ্চয় BPF সদায় কিংমেকাৰ হৈয়ে আহিছে আৰু এইবাৰো কিংমেকাৰ হ'ব